Hello everyone, আজি মই বনাব লৈছোঁ ৰঙালাও আগৰ লগত কল খাৰ। আৰু এদিন বনাইছিলোঁ আগৰ এটা ব্লগত, কিন্তু আপোনালোকক ৰেচিপিটো দিয়া নাছিলোঁ। আজি মই এই ৰেচিপিটো বোলো দিওঁচোন আপোনালোকক কেনেকৈনো বনাওঁ আমি। এইফালে কেৰাহী এখনত অলপমান তেল লৈ লৈছোঁ, লগতে পিঁয়াজ লৈ লৈছোঁ। তেলটো মোৰ কিন্তু অলপ বেছি হৈ গ'ল, কাঢ়ি নথলোঁ আৰু। কিন্তু কল খাৰত ইমান তেল হ'লে বেয়া লাগে, অলপ কম দিব লাগে। আপোনালোকে যদি বনাই খায় ন, তেলটো অলপ কম দিব। তাৰপিছত এইফালে হালধি দি দিলোঁ, মছলা বেছি ব্যৱহাৰ নকৰোঁ। হালধি আৰু ধনিয়া পাউডাৰ, জিৰা পাউডাৰ অকণ এনেই দি দিছোঁ। তাৰপিছত আদা নহৰু অলপ থেতেলিয়াই ল'লোঁ। তাৰপিছত আলু 4 বেটিয়ে খাব, কাৰণ বেটিয়ে আলু নোহোৱাকৈ খাব নোৱাৰে বাবে মই আলু 4 দি দিছোঁ। তাৰপিছত ৰঙালাও আগখিনি মিহি মিহিকৈ কাটি থোৱা আছিলে, এইফালে এতিয়া কেৰাহীখনত দি দিম। এইখিনি দি মেলি ভালদৰে লৰাই ল'ম। ভালদৰে লৰাই লৈ মেলি আপোনালোকে যিমান মানে পাৰে চব্জিখিনি, যিমানখিনি প্ৰয়োজন অনুসৰি আপোনালোকে নিমখ দি দিব। নিমখখিনি দি মেলি আৰু অলপমান ভাজি ল'ম। ভাজি মেলি এইখিনি মই এতিয়া মানে অলপ সিজিবলৈ দিম। আপোনালোকে বনাই খাই যাবচোন, খাবলৈ বহুত ধুনীয়া হয়। মই যে বহুত ভাল পাওঁ কল খাৰ, যিহৰ লগত হ'লেও খাই ভাল লাগে দেই। তাৰপিছত এইখিনি বহুতখিনি সিজিলেগৈ, দেখিলেনে? বহুতখিনি কমি গ'ল। এতিয়া ইয়াতে মই কল খাৰখিনি এইখিনি চাকি মেলি, জুইত পুৰি মেলি কলখিনি পানীত থৈ মেলি চাকি থৈ দিছিলোঁ। এতিয়া কল খাৰখিনি ইয়াতে মই দি দিলোঁ। এইখিনি দি মেলি এতিয়া মই ভালদৰে উতলিবলৈ দিম। এইখিনি এতিয়া চাওকচোন ইমান ধুনীয়াকৈ উতলিলে। মোৰ ওচৰত অলপমান দাইল আছিলে দিনতে বনোৱা, দাইলখিনি এনেই বেয়া হোৱাতকৈ মই ইয়াতে দি দিলোঁ। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, নিজৰ কথা। মই দি দিলোঁ। আপোনালোকৰ ভিডিঅ'টো কৰি দেখাব নোৱাৰিলোঁ আৰু। এইফালে চাওকচোন, মই এইফালে আজি ৰঙালাও ফুল আৰু পকৰি বনাইছিলোঁ ৰঙালাও ফুলৰ, এইফালে কল খাৰ আৰু এইফালে চাটনি বনাইছিলোঁ।